হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল। যেনেদৰে দেশত কৰোণা মহামাৰীটো বেছি হ'ব ধৰি আছে, চৰকাৰে যিবোৰ প্ৰটেকশ্যনৰ কথা কৈ আছে, সেই প্ৰটেকশ্যনসমূহ লৈ আমি পৰাপক্ষত সেই প্ৰটেকশ্যনসমূহ ল'ব লাগে আৰু পাৰিলে আমি ঘৰতে থাকিব লাগে আৰু মাস্ক ব্যৱহাৰ কৰি থাকিব লাগে। আজি মই আমাৰ গাঁৱতে থকা এটা বলম আছে, সেই বলমটোত আহিছোঁ আৰু আমাৰ গাঁৱৰ ল'ৰা কেইটামানে তাত গা ধুই আছে। সেইটোকে দেখুৱাম আজি আপোনালোকক। একো বিশেষ যিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাব। আপোনালোকে দেখিবলৈ পাইছে, চাৰিওফালে দেখিছে আকাশখন ইমান ধুনীয়া হৈ আছে। বৰষুণ দিব এতিয়া, বৰষুণৰ কাৰণে গোটেই ক'লা মেঘ ইয়াত হেৰি কৰি আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে, এইটোৱে হৈছে বলমটো। সিহঁতি গা ধুই আছে, আপোনালোকে চাওক। আপোনালোকে হয়তো জানে যে আমাৰ যিজন MS ধোনী যিজন এক্টৰ আছিল সুশান্ত সিং ৰাজপুত, তেওঁ দেওবাৰে ছুইচাইড কৰে আৰু এই ছুইচাইডৰ কাৰণ ডিপ্ৰেশ্যন বুলি কোৱা হৈছে। আৰু আপোনালোকে কেতিয়াবা আপোনালোকৰ লগৰ কিছুমানৰ ডিপ্ৰেশ্যনত পৰিব পাৰে। তেওঁলোকৰ ডিপ্ৰেশ্যন পৰিলে তেওঁলোকৰ একো উপলিঙা নকৰিব আৰু তেওঁলোকৰ লগত যিমান পাৰে আপোনালোকে কথা বতৰা পাতিব আৰু কি হৈ আছে মনত সেইবোৰ জানিবলৈ বিচাৰিব। দেখিছে সিহঁতি গোটেই উৎপাত কৰি কৰি সাঁতুৰি আছে। আগতে যেতিয়া মই সৰু আছিলোঁ, মই ইয়ালৈ আহিছিলোঁ হ'লে আৰু ইয়াত সাঁতুৰিছিলোঁ হ'লে। মাইলি কিবা এটা ক। গেটখনৰ ওপৰত উঠি আছোঁ, আপোনালোকে চাওক। এখন চাওক, গেটখনৰ ওপৰত বহি আছোঁ আৰু ইহঁতে ইয়াত তলত আছে আৰু দেখিছে। দেখ মই কিমান ওপৰত উঠি আছোঁ। সিহঁতে গা ধুই আছে আৰু কি ক'ম আপোনালোকক। এতিয়া যিহে দেশত কৰোণা হৈ আছে আৰু বহুত মানুহ মৃত্যুমুখত পৰিছে আৰু বহুত সংখ্যক লোকৰো কৰোণা আক্ৰান্ত হৈছে। আৰু আমি পৰাপক্ষত যিমান পাৰোঁ বাচি থাকিব লাগিব। আৰু আপোনালোকে যেতিয়া বাহিৰলৈ যায় বা ক'ৰবাত আপোনালোকে ওলাই যায়, তেন্তে আপোনালোকে চেনিটাইজাৰ ইউজ কৰিব হাতত আৰু মাস্কটো পিন্ধিয়ে যাব। আৰু যিখিনি কাপোৰ আপোনালোকে পিন্ধি যায় সেইখিনি আপোনালোকে ঘৰৰ ভিতৰত নোসোমাব। প্ৰথমতে আপোনালোকে বাহিৰতে ৰ'দত দিব, তাৰপিছতহে সেইখিনি ভিতৰত ভৰাব। তেতিয়াহে আপোনালোকে কৰোণাৰ লগত যুঁজখন আপোনালোকে চৰকাৰক সহায় কৰিব পাৰিব। ব্লগটো কিমান দীঘলীয়া হয় গম নাপাওঁ, যিমানটো পাৰোঁ আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব। আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মোৰ গাটো অলপ ভাল নাছিল, চ' সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আজিৰ পৰা আকৌ মই ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই যাব বুলি আশা কৰিছোঁ। আৰু যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। আৰু নতুন ইউটিউবাৰ হয়, চ' চবেই ছাপোৰ্ট কৰি যাব, তেতিয়াহে আগলৈ নতুন নতুন ভিডিঅ' দি যাবলৈ উৎসাহ পাম আপোনালোকৰ পৰা। কমেণ্টতো জনাব কেনেকুৱা হৈছে ভিডিঅ', কি বেয়া পাইছে, কি ভাল পাইছে সেইবোৰ জনাব। তেতিয়া মই যিবোৰ বেয়া পাইছে আপোনালোকে সেইবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু নেক্সট ভিডিঅ' তাতকৈ আপোনালোকক ভাল কিছুমান বস্তু আপোনালোকক দেখাই যাব পাৰিম। আপোনালোকে চাওক বতৰটো কিমান ধুনীয়া কৰিছে, এয়া দেখিছে।
আপোনালোকে দেখিছে এতিয়া চব কিমান ধুনীয়াকৈ বৰষুণ পৰি আছে চিপ চিপকৈ হয়তো আপোনালোকে ধৰিব নোৱাৰিব কিন্তু ইয়াত বৰষুণ দি আছে ধুনীয়াকৈ এতিয়া চব কিমান ধুনীয়া পৰিৱেশ এটা সৃষ্টি হৈ আছে দেখিছে লাহতে গা ধুই আছে চক বতৰটো কিমান ধুনীয়া কৰিছে এইফালে দেখিছে আপোনালোকে ক'লা ডাৱৰ হৈ আছে আৰু এইফালে চক বগা হৈ আছে একদম আৰু বৰষুণ চিপ চিপকৈ পৰিছেও এনেকুৱা টাইমতে পথাৰলৈ আহি বহুত ভাল লাগে ইয়াত দেখিছে আপোনালোকে প্ৰকৃতিত ইমান ধুনীয়া এইফালে চক এয়া বেলি ওলাই আছে তাত দেখিবলৈ পাইছে আপোনালোকে আৰু চক এইফালে চক গোটেই ক'লা মূলা কৰি এতিয়া চক কেনেকৈ ডাৱৰবোৰ আহিছে আপোনালোকে দেখিবলৈ পাইছে আৰু মেঘেও গাজি আছে ইয়াত আমি চাগে বেছি দেৰি নাথাকিম আৰু ব্লগটো কিমান দীঘলীয়া হয় গম নাপাওঁ ব্লগটো এই নৈখন যে দেখিছে এই নৈখন যেতিয়া ইয়াত ৰোৱা হয় আমি আগতে সৰু আছিলোঁ এই ছাইডত যে এইবোৰ পুখুৰী আপোনালোকে এই পুখুৰী দেখিবলৈ আছে এটা দুটা তিনিটা আৰু এইফালেও এটা আছে চাৰিটা পুখুৰী এই পুখুৰীখিনিত আমি আগতে বৰশী মাৰোঁ এতিয়া বাৰু আকৌ যদি কেতিয়াবা টাইম পাওঁ মই তেন্তে বৰশী বাবলৈ ইয়াত আহিম আৰু এই পলমটো সিঁচা হয় ইয়াত বহুত আগতে বৰালি মাছো পায় আৰু এই পলমটো আপোনালোকে দেখিবলৈ আছে এই গেটখন এতিয়া খুলি থোৱা আছে যেতিয়া মানুহে পথাৰত ৰুব বা বেলেগ কিবা কাৰণত ইয়াত পানী জমা কৰিবলগীয়া হ'লে এই গেটখন বন্ধ কৰি দিয়া হয় আপোনালোকে দেখিবলৈ পাইছে বৰষুণ পৰিছে আৰু এতিয়া গৈ পুখুৰীত গা ধুই আছে বলক ইফালৰ পৰা বৰষুণ পূৰা জাৰি আহিছে এইকেইটাই পূৰা কাপোৰ গা চা ধুই এতিয়া বৰষুণ দিছে নহয় পলাবৰ কাৰণে একদম পূৰা কাপোৰ খুলি আছে চক এইফালৰ পৰা পূৰা বৰষুণ জাৰি আছে আপোনালোকে চাগে কেমেৰাত ধৰিব নোৱাৰিব আপোনালোকে দেখিছে কঠীয়া পাৰি থোৱা আছিলে হ'লে কঠীয়া এতিয়া প্ৰায় ওলাইছে আৰু দুসপ্তাহমানৰ পিছতে কঠীয়া বৰষুণ দি আছে এতিয়া আমি ঘৰলৈ আহি আছোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন যদি হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু চেনেলটো কি ভাল পালে কি বেয়া পালে কমেণ্ট বক্সত আপোনালোকে নিশ্চয় জনাব আপোনালোকে দেখিবলৈ পাইছে আমি এতিয়া গৈ আছোঁ এয়া দেখিছে আপোনালোকে গৈ আছোঁ বৰষুণ যথেষ্ট বেছি পৰিছে চ' আজিলৈ ভিডিঅ'টো ইমানে